Hello everyone, welcome to Learn Itias Main আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 7 প্ৰাণীৰ গাঠনিক সংগঠন আমি চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি আছিলোঁ সো আজিৰ ভিডিঅ'ত আমি প্ৰশ্ন নম্বৰ 4ৰ পৰা চাম প্ৰশ্ন নম্বৰ 4ত কৈছে পঁইতাচোৰাৰ পাচন নলিকাৰ চিহ্নিত চিত্ৰ আঁকা তাৰমানে পঁইতাচোৰাৰ যিটো পৌষ্টিক তন্ত্ৰ আছে পৌষ্টিক তন্ত্ৰৰ ভালদৰে চিত্ৰ আঁকিব লাগে যেটোত খাদ্যবস্তুসমূহ পাচন হয় তাতে কি অংগ থাকে আৰু অংগসমূহে কেনেদৰে ফাংচন কৰি পেলাই পাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে সো তাৰে এটা চিত্ৰ আঁকিব লাগে এটো হৈছে পঁইতাচোৰাৰ পাচন নলীৰ চিত্ৰ এটো সুন্দৰকৈ আঁকি লবা আৰু লেবেলিং কেটা ভালদৰে কৰিবা সো পঁইতাচোৰাৰ যেটো পৌষ্টিক তন্ত্ৰ বা পাচন নলী আছে পাচন নলী তিনিটা অংশত বিভক্ত হয় ইয়াৰে ওপৰৰখিনি অংশক কোৱা হয় অগ্ৰ পৌষ্টিক নলী মাজৰখিনি কোৱা হয় মধ্য পৌষ্টিক নলী আৰু শেষৰখিনি কোৱা হয় পশ্চাৎ পৌষ্টিক নলী পশ্চাৎ পৌষ্টিক নলী বুলি কোৱা হয় সো অগ্ৰ পৌষ্টিক নলীত প্ৰথমটো যেটো অংশ আছে হেতু হৈছে গ্ৰহণী তাৰমানে কি হয় যেটো মুখ আছে মুখটো স্টাৰ্ট হৈ পেলাই গ্ৰহণীৰ ফালে আগবাঢ়ে তাৰমানে মুখৰ সহায়ত পঁইতাচোৰাই খাদ্যবস্তু গ্ৰহণ কৰে তাৰ পিছত মুখৰ পৰা খাদ্যবস্তুসমূহ গ্ৰহণীলৈকে আহে এটো হৈছে গ্ৰহণী এই ডাঙৰ যেটো বেগৰ দৰে গঠন দেখিবলৈ পাইছা এটো হৈছে গ্ৰহণী আৰু এটো হৈছে গ্ৰহণীৰ মুখ যেটো মুখৰ হৈতে মুখমণ্ডলৰ হৈতে লগ লগা সো এই যেটো বেগৰ দৰে অংশ আছে এই বেগৰ দৰে অংশটো খাদ্যপুট বুলি কোৱা হয় খাদ্যপুট বা ক্ৰপ বুলি কোৱা হয় ইয়াতে খাদ্যবস্তুসমূহ জমা হৈ থাকে যিবোৰ খাদ্যবস্তু খায় খাদ্যবস্তুসমূহ একেলগে হজম নহয় কিছুমান খাদ্যবস্তু এই খাদ্যপুটত জমা হৈ থাকে তাৰ পিছৰ সৰু এটা অংশ আছে এটো অংশ কি কোৱা হয় গিজাৰ্ড বুলি কোৱা হয় গিজাৰ্ডৰ কাম হৈছে কি খাদ্যবস্তুসমূহক ভাঙি দিয়া তাৰমানে গিজাৰ্ডত কিছুমান কৃতিকা থাকে 6টা কৃতিকা থাকে আৰু এই কৃতিকা কেইটাই দাঁতৰ কাম কৰে আমাৰ যেনেদৰে দাঁতে খাদ্যবস্তু ভাঙি দিয়ে ইয়াতে গিজাৰ্ডত থকা কৃতিকাই খাদ্যবস্তুসমূহ ভাঙি গুৰি কৰাত সহায় কৰে তাৰপিছত এইবোৰ হৈছে যকৃতীয় অৰ্ধ নল ইয়াতে যে কিছুমান নলী আকৃতিৰ অংশ দেখা গৈছে এইবোৰক কোৱা হয় যকৃতীয় অৰ্ধনল যকৃতীয় অৰ্ধনল সমূহে কিছুমান হজমীয় ৰস নিহৰণ কৰে যেনেকুৱা আমাৰ যকৃত থাকে যকৃতে পাচক ৰস নিহৰণ কৰে তেনেকুৱা পঁইতাচোৰাৰ যকৃতীয় অৰ্ধনল থাকে যিয়ে কিছুমান হজমীয় ৰস নিহৰণ কৰে যাৰ দ্বাৰা ইহতৰ খাদ্যবস্তুসমূহ হজম হোৱাত সহায় হয় সো এইখিনি হৈছে অগ্ৰ পৌষ্টিক নলী তাৰ পিছত আহে মধ্য পৌষ্টিক নলী এইখিনি অংশ হৈছে মধ্য পৌষ্টিক নলী ইয়াৰ পৰা এইখিনি অংশ মধ্য পৌষ্টিক নলী হয় আৰু মধ্য পৌষ্টিক নলীৰ পিছৰ এইখিনি অংশ যেটো অকমান বহল অংশ আছে হেতু হৈছে পশ্চাৎ পৌষ্টিক নলী সো মধ্য পৌষ্টিক নলী আৰু যেটো পশ্চাৎ পৌষ্টিক নলী আছে তাৰ মাজত কিছুমান চুলি সদৃশ অংশ আছে ইয়াতে 100টাৰ পৰা 150টা মান চুলি সদৃশ অংশ আছে আৰু এইবোৰ হৈছে মালপিঘিয়ান নলিকা বুলি কোৱা হয় মালপিঘিয়ান নলিকাৰ কাম হৈছে দেহত যিবোৰ বৰ্জনীয় পদাৰ্থ সৃষ্টি হয় সেই বৰ্জনীয় পদাৰ্থসমূহ দেহৰ বাহিৰত উলিয়াই দিয়া অৰ্থাৎ ইহতে ৰেচন তন্ত্ৰ হিচাপে কাম কৰে ৰেচন অংগ হিচাপে কাম কৰে সো এইবোৰ হৈছে মালপিঘিয়ান নলিকা তাৰ পিছত স্টাৰ্ট হয় পশ্চাৎ পৌষ্টিক নলীত ক্ষুদ্ৰান্ত থাকে বৃহদন্ত্ৰ থাকে আৰু এই যেটো পশ্চাৎ পৌষ্টিক নলী আছে পশ্চাৎ পৌষ্টিক নলীত গৈ পেলাই ক'ত শেষ হয় মলভাণ্ডত গৈ পেলাই শেষ হয় য'ত মলমূত্ৰসমূহ জমা হয় সেই মলভাণ্ডত গৈ পেলাই এটো শেষ হৈ যায় তাৰমানে যেটো পশ্চাৎ পৌষ্টিক নলী আছে তাক আকৌ কেইটামান ভাগত ভাগ কৰা হৈছে ক্ষুদ্ৰান্ত বৃহদন্ত্ৰ আৰু মলভাণ্ড এইটো হৈছে ক্ষুদ্ৰান্ত ওপৰৰ অংশ মাজৰ অংশ হৈছে বৃহদন্ত্ৰ আৰু শেষৰ যি অংশ আছে এইটো অংশ কোৱা হয় মলভাণ্ড সো এইটো হৈছে পঁইতাচোৰাৰ পৌষ্টিক তন্ত্ৰ আঁকি লবা কোনটো অংশই কি কাম কৰে বুজি পালাই ইয়াতে লালুটি গ্ৰহন্তি আছে লালুটি গ্ৰহন্তিয়ে লালুটি নিহৰণ কৰে আৰু এইটো লালুটি থলিত সেই লালুটিসমূহ জমা হয়
তাৰপিছত কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত কৈছে পাৰ্থক্য লিখা প্ৰষ্টমিয়াম আৰু পেৰিষ্টমিয়ামৰ মাজত পাৰ্থক্য কি প্ৰষ্টমিয়াম হ'ল মুখখন আৱৰি ৰখা এটা খণ্ড যি মাটি ভাঙি কেঁচুডাল চুচুৰি আগবাঢ়ি যোৱাত সহায় কৰে চ' এই প্ৰষ্টমিয়াম আৰু পেৰিষ্টমিয়াম দুয়োটা বস্তু কেঁচুত দেখিবলৈ পোৱা যায় ইয়াৰে যিটো প্ৰষ্টমিয়াম আছে সেইটো মুখৰ ওপৰত এনেকুৱা জোঙা এটা আৱৰণি থাকে যাক প্ৰষ্টমিয়াম বুলি কোৱা হয় এইটোৰ সহায়ত কেঁচুৱে মাটি ভাঙি পেলাই আগবাঢ়ি যায় আৰু তাৰমানে প্ৰষ্টমিয়ামে কেঁচুসমূহক মাটি ভঙাত সহায় কৰে তাৰপিছত পেৰিষ্টিমিয়াম হৈছে দেহৰ একম খণ্ডটোক পেৰিষ্টিমিয়াম বুলি কোৱা হয় তাৰমানে কেঁচুৰ দেহ যে খণ্ডিত হয় 100 পৰা 150টালৈকে ইহঁতৰ দেহত খণ্ড থাকে তাৰে যিটো প্ৰথমটো খণ্ড আছে প্ৰথমটো ছেগমেণ্ট আছে তাক পেৰিষ্টিমিয়াম বুলি কোৱা হয় প্ৰষ্টমিয়াম হৈছে মুখ গহ্বৰৰ সংবেদনশীল অংশ ইয়াৰ দ্বাৰা কেঁচুৱে সংবেদন পায় কোনোবা মানুহ আহিছে নেকি কিবা বস্তু ওচৰে পাজৰে আছে নেকি পোহৰ আছে নে নাই এনেকুৱা ধৰণৰ সংবেদন পায় সেন্স পায় এই প্ৰষ্টমিয়ামৰ সহায়ত আৰু পেৰিষ্টমিয়ামটো হৈছে মুখ গহ্বৰীয় খণ্ড তাৰমানে মুখৰ যিটো ভিতৰৰ অংশ সেইটো হৈছে পেৰিষ্টিমিয়াম আৰু মুখখন একম খণ্ডত থাকে গতিকে একম খণ্ডটো পেৰিষ্টিমিয়াম বুলি কোৱা হয় তাৰপিছত পাৰ্থক্য লিখিব দিছে পটীয় বৃক্কক আৰু গ্ৰহণীয় বৃক্কক পটীয় বৃক্কক গ্ৰহণীয় বৃক্কক পটীয় বৃক্কক 15 নম্বৰ খণ্ডৰ পৰা শেষ খণ্ডলৈ আন্তঃখণ্ডীয় পৰ্দাৰ দুয়োফালে থাকি অন্তৰত মুকলি হয় যিটো পটীয় বৃক্কক আছে পটীয় বৃক্ককটো ক'ত থাকে 15 নম্বৰ খণ্ডত ইহঁতৰ দেহৰ 15 নম্বৰ খণ্ড যিটো আছে সেইটোত পটীয় বৃক্কক থাকে আৰু যিটো গ্ৰহণীয় বৃক্কক আছে গ্ৰহণীয় বৃক্ককটো থাকে 4, 5 আৰু 6 নম্বৰ খণ্ডত 3 গুচ্ছ হিচাপে গ্ৰহণীয় বৃক্কক থাকে তাৰমানে কি হয় কেঁচুবোৰৰ ক্ষেত্ৰত ইহঁতৰ যি বৃক্কক আছে ইহঁতৰ যি নেফ্ৰিডিয়া আছে নেফ্ৰিডিয়া 3 প্ৰকাৰৰ হয় এটা হৈছে পটীয় বৃক্কক বা চেপ্টাল বৃক্কক বুলি কোৱা হয় এটা গ্ৰহণীয় বৃক্কক হয় আৰু এটা আছে চৰ্মীয় অধ্যাৱৰণীয় বৃক্কক চ' তাৰে ভিতৰত যিটো পটীয় বৃক্কক আছে সেইটো 15 নম্বৰ খণ্ডত থাকে 15 নম্বৰ ইহঁতৰ যি ছেগমেণ্ট থাকে শৰীৰৰ তাত অৱস্থিত হয় আৰু 4, 5 আৰু 6 নম্বৰ খণ্ডত এটা গুচ্ছ হিচাপে এটা থোপ হিচাপে থাকে গ্ৰহণীয় বৃক্কক কুৱেশ্যন নম্বৰ 6 দেহকোষৰ উপাদানবোৰ কি কি দেহকোষত কি কি উপাদান থাকে এনসাৰ হৈছে আৰবিসি ডব্লিউবিসি প্লেটিলেটছ হ'ল দেহকোষৰ উপাদান তাৰমানে এইবোৰ হৈছে ইৰিথ্ৰ'চাইট লিউকোচাইট প্লেটিলেটছ এইবোৰ তেজৰ উপাদান দেহৰ যিবোৰ কোষ থাকে তাৰ উপাদান হয় আৰু ই তেজৰ 45% গঠন কৰে আৰু বাকি যিখিনি ৰৈ যায় সেইখিনি হৈছে প্লাজমা তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 7 কৈছে নিম্নলিখিত কোষ কি আৰু ক'ত পোৱা যায় তলত কেইটামান কোষৰ নাম দি আছে সেই কোষসমূহ কি হয় আৰু দেহৰ কোনটো অংশত অৱস্থিত প্ৰথমটো দি আছে কন্ড্ৰচাইট সো এনসাৰ হৈছে কন্ড্ৰচাইট উপস্থিত পোৱা যায় যিবোৰ কাৰ্টিলেজেছ থাকে দেহত সেইবোৰত পোৱা যায় যেনেকৈ আমাৰ কাণত থাকে নাকৰ ভিতৰত থাকে সফ্ট হাড় যিবোৰ থাকে সেইবোৰ কাৰ্টিলেজ বা উপস্থিত বুলি কোৱা হয় তাতে কন্ড্ৰচাইট থাকে ইহঁতে নিঃসৰণ কৰা মেট্ৰিক্সৰ সৰু কুহিকাত আবদ্ধ হৈ থাকে তাৰপিছত হৈছে এক্সনবোৰ হ'ল নিউৰনৰ অংশ ব্ৰেইনৰ যিবোৰ নিউৰন থাকে সেই নিউৰনৰ পাৰ্ট হৈছে এক্সন ইহঁতে স্নায়ু প্ৰেৰণা এটা নিউৰনৰ পৰা আনটো নিউৰনত কঢ়িয়ায় তাৰমানে যিবোৰ স্নায়ু প্ৰেৰণাৰ সৃষ্টি হয় যিবোৰ সিগনেল পায় ইহঁতে সেই সিগনেলসমূহ এটা নিউৰনৰ পৰা আনটো নিউৰনলৈকে লৈ যায় তাৰমানে এটা নিউৰন আনটো নিউৰনৰ সৈতে এই এক্সনৰ দ্বাৰা কানেক্ট হৈ থাকে গতিকে ইহঁতে সিগনেলসমূহ এটা নিউৰনৰ পৰা আনটো নিউৰনলৈ কঢ়িয়াব পাৰে তাৰপিছত হৈছে চিলিয়াযুক্ত আচ্ছাদক যদি স্তম্ভকাৰ বা ঘনাকাৰ অধিচ্ছিদীয় কলা যিবোৰ আছে কলা আমি কেইবা প্ৰকাৰৰ আছে বুলি জানো তাৰে ভিতৰত যিটো
ঘনাকাৰ কলা আছে সেই ঘনাকাৰ কলাৰ মুক্ত পিঠিত যদি চিলিয়া বা কেশৰ থাকে তেতিয়াহ'লে তাক কি কোৱা হয় চিলিয়াযুক্ত আচ্ছাদক বুলি কোৱা হয় চিলিয়া বা কেশৰ তাৰমানে চুলি সদৃশ কিছুমান অংশ যদি থাকে তেনেহ'লে তেনেকুৱা ধৰণৰ কলাক কি কোৱা হয় চিলিয়াযুক্ত কলা বুলি কোৱা হয় ইয়াৰ কাম হৈছে আচ্ছাদকৰ ওপৰেদি নিৰ্দিষ্ট দিশত কণিকা বা শ্লেষ্মা জাতীয় পদাৰ্থৰ চলন কৰোৱা চ' এই যিবোৰ আচ্ছাদক আছে আচ্ছাদকসমূহে যিবোৰ শ্লেষ্মা জাতীয় পদাৰ্থ থাকে কোষৰ ওপৰত যিবোৰ শ্লেষ্মা জাতীয় পদাৰ্থ আহে সেই পদাৰ্থসমূহ এটা নিৰ্দিষ্ট দিশলৈ পঠিয়াই দিয়ে চিলিয়াসমূহে চ' আজি ভিডিঅ'ত ইমানখিনিয়ে বাকী প্ৰশ্ন উত্তৰ আমি নেক্সট ভিডিঅ' চাম ভিডিঅ' ভাল লাগিলে লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ